ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া আমি গৰু গা ধুৱাবলৈ গৈ আছোঁ আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বলক আমি এতিয়া গৰু গা ধুৱাবলৈ গৈ আছোঁ। গছে বনে সেউজীয়া পাত পৰি থকা নিজান নদীৰ ঘাট পুৱাতে উঠিলৈ লাহনীখন কান্ধত লৈ নৱ গৰু গা ধুৱাবলৈ যাওঁ, নৱ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত মাখিয়তিৰ চাট হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত মাখিয়তিৰ চাট হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখলৈ ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধাকৈ। চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাব যে লাগিব আজি আমাৰ গাঁৱৰ হৈ। দীঘলতি পাত মাখিয়তি চাট হাতৰ খৰি কাঠ লাও